বিধায়ক মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ আগত আছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় ঠিক তেওঁলোক আমাৰ মাজত আহি মঞ্চত আসন গ্ৰহণ কৰিছে। আমাৰ ধন্যবাদ। ইয়াৰ পিছতে আমি সম্ভাষণ জনাব আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ অচ্যুত বৈশ্যদেৱ, আমি তেখেতকো সম্ভাষণ জনাওঁ। মংগলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ গোপীনাথ বৰাদেৱে তেখেতক এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাইছে। আমাৰ মাজত উপস্থিত আছে দৰং জিলা বিজেপিৰ সভানেত্ৰী শ্ৰীমতী নীলিমা দেৱী বাইদেউ, আমি তেখেতকো সম্ভাষণ জনাব আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে দৰং জিলাৰ বিজেপিৰ সভাপতি মাননীয় নীলিমা দেৱী বাইদেউ। এয়া বন্তি প্ৰজ্বলনেৰে মংগলদৈ অসামৰিক চিকিৎসালয় প্ৰাংগণত উপস্থিত থকা ডায়েলিচিছ কেন্দ্ৰটিৰ মংগল সাধনা কৰিব।